ওম শান্তি 27 জুন 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ সময় অতি মূল্যৱান, সেইবাবে অদৰকাৰী কথাত নিজৰ সময় নষ্ট নকৰিবা। প্ৰশ্ন: মনুষ্যৰ পৰা দেৱতা হ'বৰ কাৰণে পিতাৰ কোনটো শ্ৰীমত প্ৰাপ্ত হৈছে? উত্তৰ: সন্তানসকল, তোমালোক যিহেতু মনুষ্যৰ পৰা দেৱতা হোৱাগৈ, গতিকে 1. কোনো আসুৰিক স্বভাৱ থকা উচিত নহয়। 2. কাৰো প্ৰতি ক্ৰোধ কৰিব নালাগে। 3. কাকো দুখ দিব নালাগে। 4. কোনো ধৰণৰ অদৰকাৰী কথা কাণেৰে শুনিব নালাগে। পিতাৰ শ্ৰীমত হৈছে বেয়া নুশুনিবা, বেয়া নাচাবা, বেয়া নকবা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. জ্ঞানৰ কথাৰ বাহিৰে অন্য কোনো কথা মুখেৰে উচ্চাৰিত হ'ব নালাগে। পৰচৰ্চা পৰনিন্দাৰ কথা কেতিয়াও শুনিব নালাগে। মুখেৰে যাতে সদায় ৰত্ন উচ্চাৰিত হৈ থাকে, পাঠৰ কটু বচন নহয়। 2. সেৱাৰ লগতে স্মৃতিৰ যাত্ৰাত থাকি নিজক নিৰোগী কৰি তুলিব লাগে। 21 জন্মৰ কাৰণে নিৰোগী কৰি তুলিবলৈ আমি অবিনাশী 4জন স্বয়ং ভগৱানক পাইছোঁ। এইটো নিচাত বা আনন্দত থাকিব লাগে। বৰদান: প্ৰতিটো কৰ্মত পিতাক অনুসৰণ কৰি স্নেহৰ সঁহাৰি জনাওঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা। বিস্তাৰ: যাৰ প্ৰতি স্নেহ থাকে তেওঁক আপোনা আপুনি অনুসৰণ কৰা হয়। সদায় স্মৃতিত থাকিব লাগে, এয়া যি কৰ্ম কৰি আছো সেয়া পিতাক অনুসৰণ কৰি আছোনে? যদি কৰা নাই তেন্তে বন্ধ কৰি দিয়া। পিতাক নকল কৰি পিতাৰ সমান হোৱা। নকল কৰিবলৈ যেনেকৈ কাৰ্বন কাগজ ব্যৱহাৰ কৰা হয়, তেনেকৈ মনোযোগৰূপী কাগজ ব্যৱহাৰ কৰা, তেতিয়া নকল হৈ যাব। কিয়নো এতিয়াহে তীব্ৰ পুৰুষাৰ্থী হৈ নিজৰ সকলো শক্তিৰে সম্পন্ন কৰি তোলাৰ সময়। যদি নিজে নিজক সম্পন্ন কৰিব নোৱাৰা তেন্তে সহযোগ লোৱা, নহ'লে আগলৈ অতি পলম হৈ যাব। শ্লোগান: সন্তুষ্টতাৰ ফল হৈছে প্ৰসন্নতা। প্ৰসন্ন চিত্ত হ'লে প্ৰশ্ন সমাপ্ত হৈ যাব। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। কোনো দুৰ্বল আত্মাৰ দুৰ্বলতা নাচাবা। এইটো স্মৃতি ৰাখা যে ভিন্ন ভিন্ন প্ৰকাৰৰ আত্মা আছে। সকলোৰে প্ৰতি যাতে আত্মিক দৃষ্টি থাকে। আত্মাৰূপত তেওঁক স্মৃতিলৈ আনিলে শক্তি দিব পাৰিবা। আত্মাই কৈ আছে, আত্মাৰ এইটো সংস্কাৰ, এইটো প্ৰাণ দৃঢ় কৰা, তেতিয়া সকলোৰে প্ৰতি স্বত শুভ ভাৱনা থাকিব। ওম শান্তি।